বঙাইগাঁও জিলাৰ উত্তৰ মাজগাঁৱত নিশা সংঘটিত হয় এক হত্যাকাণ্ড। দিলীপ বৰ্মন নামৰ এগৰাকী ব্যক্তিক মৰিয়াই হত্যা কৰিলে প্ৰফুল্ল পাটগিৰি নামৰ এগৰাকী ব্যক্তিয়ে। দিলীপ বৰ্মন আৰু প্ৰফুল্ল পাটগিৰি দুইজন বন্ধু আছিল। দিলীপ বৰ্মনে সুৰাপান কৰি প্ৰফুল্ল পাটগিৰিৰ ঘৰৰ সন্মুখত চিঞৰ-বাখৰ কৰাৰ বাবে প্ৰহাৰ কৰে দিলীপ বৰ্মনক। প্ৰহাৰ কৰাৰ পিছতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দিলীপ বৰ্মনক। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে দিলীপ বৰ্মন নামৰ ব্যক্তিগৰাকীক। বঙাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। ইতিমধ্যে প্ৰফুল্ল পাটগিৰিক আটক কৰিছে বঙাইগাঁও আৰক্ষীয়ে। দিনত তাৰপিছত মানে মঠত খাই চিঞৰ বাখৰ কৰি আছিল হা। এতিয়া মোৰ চব বেৰা আছিল, এইবিলাক বেৰালে চব ভাঙি দিছে। দিয়াৰ কাৰণে মই আহি তাকে মাৰি ফুৰি নিছোঁ। খুব মাৰি দিছে? অঁ, ফুৰি নিছোঁ। ভৰিত মাৰিছে? ঠিক আছে। বঙাইগাঁৱৰ পৰা চন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, পাব্লিক